মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু দেখিছেনে ৰাতিপুৱাৰ পৰা পুৰা বিজি আৰু ইয়া পনীৰ কাটিছো মানে পিহিছো পনীৰ কালাকান বনাম এবাৰ ভাবিছো গুৰেদি বনাম যোৱাবাৰটো মই চেনি দি বনাইছিলো এবাৰ গুৰেদি বনাম মানে নিৰেও খাব পাৰিব আৰু যেহেতু আজি ৰক্ষাবন্ধন হয় সেইকাৰণে ভাবিছো দীপিকা যেহেতু আছে দীপিকাই মানে নিৰক বান্ধিম বুলি ক'লে মইছো ঠিক আছে তেতিয়ালে মিঠাইটো বাহিৰৰ পৰা নিকিনো মই নিজে ঘৰতে বনাই দিম গুৰেদি বনাম এবাৰ নিৰেও যাতে খাব পাৰে এনি চেনি অলপ অলপ খায় তথাপিতো গুৰেদি বনাইছো এনিটো চেনি দি বনাইছোৱে সেইকাৰণে ভাবিলো জলদি জলদি বনাই লওঁ আৰু আজিলৈকে মানে মই আচৰিলৈকে ভাবিলে মই কালি ৰাতি ভাবিছো হা আমিতো আজিলৈকে মানে ৰক্ষাবন্ধন পাতিয়ে নাপালো মানে দাদা ভাইটি ঘৰত ইমান আছে এটো ফেস্টিভেল কেতিয়াও সেলিব্ৰেট কৰা নাই নাই ৰাখিডাল বান্ধিছো না কিবা উইশ কৰিছো এতিয়াহে কেতিয়াবা কৰা হয় আৰু তাৰপিছত কিন্তু ভাবিলো এবাৰ নাই নিৰে বলো গম পাও কোনটো ফেস্টিভেল কি হয় মানে কিবা এটা ফেস্টিভেল পাতলে হিউ ফুটি কৰে ন আৰু যোৱাবাৰ এবাৰ দেখিলে ন ইন্ডিপেন্ডেন্স ডে কেনেকে ফুটি কৰিছে ফ্লেগখন লৈ পেলাই মানে ভাল লাগে দেখি থাকিলে মানে আৰু সেইকাৰণে ভাবিছো নিৰেও জানো সেইকাৰণে মানে ৰাখিডাল আনি থৈছো কালি আৰু বাকিখিনি বলো মিঠাইটো বনাই লওঁ সেইকাৰণে যি আপোনালোকৰ কি আছে স্পেশাল আজি সবৰ ঘৰটো আজিকালি সব ফেস্টিভেল পাতেই ন মানুহে মানে ফুটি কৰিও ভাল পায় ন আৰু মানুহ ফুটি কৰিব লাগে ন মানে এইবোৰ ফেস্টিভেল আহি থাকিলে মানুহৰ মন চনো ভাল লাগি থাকে সদায়নো কিমান একেসোপা কামেকে কৰি থাকিব আৰু সেইকাৰণে মানে মইতো ফেস্টিভেল আহিলে বহুত ভাল পাওঁ মানে বেংগলোৰত থাকোতেও কিবা কিবি ফেস্টিভেল আমাৰ বাৰা লক্ষ্মী এইবোৰ আমাৰ নহয় কিন্তু আমাৰ কাষৰ ঘৰত মাতে মানে আৰু মোৰো ভাল লাগে মনটো দোকানত বিকে মানে আপোনাৰ ফুল বিকে কলপাত মানে ভাল লাগে পৰিবেশটো মোৰ যে বহুত ভাল লাগে প্ৰত্যেকটো ফেস্টিভেলে মই মানে পুৰা এনজয় কৰিব বিচাৰো আৰু সেইকাৰণে মই নিৰকো মানে দেখাব বিচাৰো কোনটো ফেস্টিভেল কি হয় আৰু তেতিয়ালে মই জলদি এই পনীৰখিনি ৰুকি লওঁ আৰু আপোনালোকক লগ পাই আছো তাৰপিছত প্লিজ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব না আৰু এনেকে পনীৰখিনি পুৰা ৰুকা হৈ গ'ল 200 গ্ৰাম পনীৰ লৈছো এনেকে নি পাপাই কাম কৰি আছে গুচি আহা চকলেটটো খাই দিয়া এইটো চকলেটটো খাই দিয়া ধুনুকে নিৰক বুদ্ধি কৰি মানে খেজুৰটো দিছো যাতে চকলেট বুলি খায় চকলেট মানে খাই বহুত ভাল পায় নিদু তথাপিতো অকণ টেষ্ট অকণ পালে মানে বহুত ভাল পায় সেইকাৰণে খেজুৰটো দিছো চকলেট বুলি খোৱা চকলেট খোৱা এতিয়া তাত যাব লাগিব চকলেটটো খোৱাই নাই তেতিয়াৰ পৰা গম পায় যে চকলেট নহয় হা মেংগো খালা নহয় মাত্ৰ বাই বাই ন বাই 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 আৰু যিসকলে পনীৰ কালাকান আজিলৈকে ঘৰত বনোৱা নাই তেওঁলোকক কৈছোঁ হাফ লিটাৰতকৈ কম গাখীৰ লৈছোঁ গাখীৰখিনি শুকাই পেলাই মানে পূৰা ডাঠ কৰি ল'লোঁ তাৰপিছত পনীৰখিনি দিলোঁ আৰু পনীৰখিনি যেতিয়া গাখীৰ লগত মিলি শুকাই যায় তাৰপিছতে মই গুড় দিলোঁ আৰু 2 চামুচমান ঘিউ দিলোঁ তাৰপিছত আগতে কিন্তু ইলাচি দিব নাপাহৰিব গাখীৰত তেতিয়া স্মেলটো ভাল ওলায় আৰু এনেকৈ মেছ কৰি দিলোঁ তেতিয়া পূৰা মানে গোটাবোৰ নাথাকে ধুনীয়াকৈ মিলি যায় আৰু এইখিনি মই ফ্ৰিজত থ'ম এতিয়া আৰু এইখিনি বনাই থাকোঁতে মই ডালিমৰ জুচ বনালোঁ আৰু যাওঁ এইখিনি কচুবক দি থৈ আহোঁ বৰষুণ দিছে নে আকৌ দেখিছেনে গোটেই ক'লা কৰি আহিছে চব মই মেলি দিছোঁ ৰ'বা ছাতিটো চব লোৱা ভালকৈ লৈ লোৱা ধৰি আৰু এয়া কালাকান পুৰা ৰেডি হৈ গ'ল ফ্ৰিজৰ পৰা উলিয়াই নিছোঁ আৰু বহুত টেষ্টি হৈছে আৰু যিসকলে ঘৰত আজিলৈকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন আৰু চকচোন বতৰটো ডাৱৰীয়াৰ কাৰণে আজি জোনবাই দেখি নাপালোঁ নিৰে বহুত মিছ কৰিলে সি মানে জোনবাই চাই বহুত ভাল পায়
দিয়া দিটো কি ধুনু এইটো খোৱা এইটো খোৱা সকলো দাদা ভাইটিলে আমাৰ ফালৰ পৰা হেপী ৰক্ষাবন্ধন